নমস্কাৰ বন্ধুসকল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগৰ SP IPS বিষয়া আনন্দ মিশ্ৰৰ বদলি সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বদলি কাৰণটো এইটোৱে যে কীৰ্তি কমল বৰাৰ ঘটনাটোৰ লগত তেখেতৰ কোনো সম্বন্ধ নাই আৰু সেই ফালৰ পৰা তেখেতৰ বিপক্ষে তদন্ত কমিটিয়ে কোনো প্ৰতিবেদন দিয়া নাই। কিন্তু টিভি বা আন সাংবাদিকৰ আগত প্ৰেছ কনফাৰেন্স কৰি তদন্ত কমিটিৰ প্ৰতিবেদনটোক অলপ হেয় কৰিব যদি কোনোবাই খোজে তেতিয়াহ'লে অলপ ভাল নালাগে। সেইকাৰণে মোৰ কথাটো হ'ল যে পুলিচ নিৰীহ লোকৰ লগত থাকিব লাগিব, ইন'চেণ্ট চিটিজেন্টৰ লগত থাকিব লাগিব, অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব। কিন্তু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওঁতে যদি সাধাৰণ নাগৰিকৰ বিৰুদ্ধেও আমি কঠোৰ হৈ যাওঁ, আমাৰতো গোটেই উদ্দেশ্যটোৱে ডিফিট হৈ যাব। আমাৰ গোটেই এই কামবিলাক আমি কিয় কৰি আছোঁ? যাতে সাধাৰণ নাগৰিকক আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ। কিন্তু তাৰ পৰিৱৰ্তে যদি সাধাৰণ নাগৰিকে কষ্ট পায়, সাধাৰণ নাগৰিকে যদি পুলিচক বেয়া পায়, তেতিয়াহ'লেতো মোৰ গোটেই কষ্টটোৰে মিনিং নোহোৱা হৈ যাব। সেইকাৰণে অসমৰ আৰক্ষীৰ প্ৰতি মোৰ এটাই মেছেজ যে নিৰীহ লোকক একেবাৰে একো নকৰিব। লাগিলে কোনোবাই আমাক গালি পাৰিলেও দুটা গালি শুনি লওক, তাৰ পৰা আমাৰ একো নাযায়, আমাৰ তাৰ পৰা ষ্টাৰ এটাও কমি নাযায়, একো ইউনিফৰ্মত কোনো ধৰণৰ অসুবিধা নহয়। কিন্তু অপৰাধীৰ বিৰুদ্ধে ইমান কঠোৰ হওক যাতে নিৰীহ লোকে বা সাধাৰণ নাগৰিকে নিৰাপদ অনুভৱ। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ইউটিউবত চাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।